হাই এভৰিৱান নমস্কাৰ সকলোকে মই পৰিস্মিতা কলিতাই মোৰ নতুন ইউটিউব চেনেল পৰিস ব্লগলৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো। প্লিজ যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি দিব আৰু সকলোকে শেয়াৰ কৰিব ভিডিঅটো আৰু সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক আজি অলপ ফুৰি আহো, মোৰ সৈতে আপোনালোককো লৈ যাম। বলক তেন্তে যাও। মাস্ক পিন্ধি ৰেডি, সকলোৱে মাস্ক পিন্ধিব। ষ্টে হোম, ষ্টে হেলদি। আজি মোৰ লগত যাব মোৰ ওচৰৰে এজন ভাইটি, তাকো দেখাই দিছো। আহা টিকু, হাই ক। হাই, নাম কৈ দি। শ্ৰী জ্যোতি কলিতা। এতিয়া আমি আহি পালোঁ আবেলি ঘাট। তপোবন আৰু আবেলি ঘাট একেলগে আছে। যদি আপোনালোকে আহিব বিচাৰে আহিব। মই তপোবন আহি সাৰথি এজনী পাই গলো। হাই হাই ক। হাই দিকু। হাই, আহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা। আবেলি ঘাটৰ কথা কৈ দিয়া, ওচৰতে আছে আবেলি ঘাট। চাওক এইবিলাক চব তপোবনৰে এৰিয়া হয়, কিন্তু আমি আছো আবেলি ঘাটত, হয় না? হয়নে নহয়? মাত চাত দিবি তহঁতে। সেইয়া দুটা তিনিটা মানুহ আছে ইফালে। আমি তলত নামি নাযাওঁ। এইয়া চাওক কি ধুনীয়া এটা পৰিৱেশ, ধুনীয়া বতাহ। এইটো এটা আমাৰ পিকনিক প্লেচ হয়। পিকনিক ছিজনত ইয়াত বহুত মানুহ আহে। এতিয়া মানুহ চানুহ নাই, কৰোণা চবফালে, তো এতিয়া চব বন্ধ হৈ আছে। এনেদৰে আমি অলপ টাইম স্পেণ্ড কৰি কিনে ফুৰি আহিলোঁ। যদি আপোনালোকে বিচাৰে প্লিজ আহিব, বহুত ধুনীয়া ঠাই হয়। চন্দ্ৰপুৰ তাতিমাৰাত আছে। তেন্তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।